এইযোৰ মই কাপোৰযোৰ এনেকৈ মেলি দেখুৱাই দিছোঁ। এইটো দেখিছেনে? ব্লাউজ পিচটো এনেকৈ আহিব। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এইযোৰ দেখিছেনে? এইযোৰ টচ কটন হয় দেই, 2300 টকা হয়। এইযোৰ ভাল লাগিলে ল'ব পাৰিব। এইযোৰ পূৰা টচৰ হয়। এইযোৰ 4000 টকা। দেখিছেনে? এইযোৰ টচ হয়, পূৰা একদম টচ হয়। ভালকৈ মই দেখুৱাই দিছোঁ আপোনালোকে ধৰিব। মিহি টচ নহয় কিন্তু পূৰা টচ হয়। দেখিছেনে? টচৰ হয়। হেল্ল' এভৰিৱান, গুড ইভিনিং। মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। দেখিছেনে? ঠাণ্ডা পৰিছে কিন্তু মই পিনে জাম্পাৰ এটা লগাই লৈছোঁ ঠাণ্ডাত। মই বোলো আজি আপোনালোকক দেখাওঁ কেইখনমান ষ্টল আৰু দেখাম দুযোৰমান টচৰ যোৰা আৰু ৰিহা থাকিব, মেখেলা। এইখন ষ্টলখন দেখিছেনে? এইখন ৰাণী কালাৰত আছে, ৰাণী পিংকত। পূৰা ডাঠ হয় দেই কালাৰটো। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব পাৰিব। দেখিছেনে? এইখন এইটো চাইড অলপ ক্ৰীম কালাৰত আছে। দুইটা চাইডে ল'ব পৰাকৈ আছে। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'বচোন। মই দেখুৱাই দিছোঁ মেলি। আৰু মই স্ক্ৰীনত মোৰ হোৱাটছআপ নাম্বাৰটো দি দিম, আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। ইয়াৰ প্ৰাইচ হৈছে 400। এইখনো একেই ৰাণী পিংকতে হয়, অকণমান কালাৰটো ডাৰ্ক হয়, একেই ডিজাইন। আপোনালোকে এইখনো ভাল লাগিলে ল'ব পাৰিব। এয়া দুইটা চাইডে ল'ব পৰাকৈ আছে। 400 হয় প্ৰাইচটো। এইখন দেখিছেনে? এইখন দেখিছেনে? অকণমান ডাঠ বেঙুনীয়া টাইপৰ আছে। হোৱাইট কালাৰ, এনেকৈ হোৱাইট কালাৰ আৰু ক্ৰীম কালাৰ তেনেকৈ আছে। বহুত চফ্ট হয়। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। এয়া মই মেলি দেখাই দিছোঁ। দুইটা চাইডে ডিজাইন আছে, দেখিছেনে? দুইটা চাইডে ল'ব পাৰিব। এয়া আপোনালোকে ভাল লাগিলে মোক মেছেজ কৰিব হোৱাটছআপত। হোৱাটছআপ নাম্বাৰটো মই যিহেতু দিয়ে দিম। ইয়াত কলকি লগা টাইপৰ 400। আৰু এখন দেখাম আপোনালোকক। এইখন দেখিছেনে? এইখন ডিজাইনটো ভাল লাগিছে কিন্তু চাওকচোন। এইখন এনেকৈ ব্লেক আৰু ব্লু টাইপত, ব্লু নহয় গ্ৰীণ হয়, এনেকৈ আছে য়েল্লো। এইখনো ভাল লাগিলে ল'ব পাৰিব। 400 হয়। দেখিছেনে? মই অকণমান লৈ দেখুৱাই দিছোঁ আপোনালোকক। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব, হোৱাটছআপ কৰিব। আজি মোৰ ষ্টল ইমানেই আছিলে। আকৌ আপোনালোকক মই আজি কাপোৰ দেখাইছোঁ এইযোৰ। আপোনালোকে যদি ল'ব পাৰে মোৰ পৰা ল'ব পাৰিব। দেখিছেনে? এইযোৰ গেৰ থকা হয়, এইযোৰ ৰিচি কটন হয়। দেখিছেনে? গেৰ আছে এনেকৈ। ভাল লাগিলে ল'ব পাৰিব আপোনালোকে স্ক্ৰীনশ্বট। এইযোৰ গেৰ হয় এনেকৈ। এইযোৰ ৰেডি তৈয়াৰ কৰা হৈ আছে। দেখিছেনে? চেম যদি বিচাৰে এনেকুৱা পাই যাব মোৰ ওচৰত। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব। আপোনালোকে মোক মেছেজ কৰিব। এইখন মেখেলাখন হয়, ধুনীয়া বহল আহল হয়। এইযোৰ কিন্তু মোৰ অৰ্ডাৰ আছিলে, মই নিজে চিলাই মেলি দিছোঁ কাপোৰযোৰ। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। চাওকচোন কাপোৰযোৰ, এইটো ব্লাউজটো। এইযোৰ মই ৰেডি তৈয়াৰ কৰি দিছোঁ বুলি কৈছোঁ আপোনালোকক।
এইটো ডাঙৰ চাইজ হয়, দেখিছেনে? এইটো পূৰা ডাঙৰ চাইজ 36ৰ হয়। কেনেকুৱা লাগিছে ক'ব। এইযোৰ মই নিজে ৰেডি তৈয়াৰ কৰি দিছোঁ কাপোৰযোৰ। এইটো পিছ চাইডটো, এইটো ব্ৰা কাটৰ হয় ফ্ৰণ্ট চাইড। মই এইখিনি হুককেইটা লগোৱা আছে বাৰু, দেখিছেনে? ব্লাউজটো এনেকৈ আহিব। যদি লয় কাপোৰযোৰ আপোনালোকে, ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব। চাওকচোন, এইকেইযোৰ টচ কটন হয়। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব। মই দেখুৱাই দিছোঁ ইয়াৰ লগতে কাপোৰকেইযোৰ যিহেতু আছিলে, টচ কটনৰ হয়। এইখন চাদৰ, এইখন দেখিছেনে? এনেকৈ আহিব কাপোৰযোৰ। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। ৰাণী পিংক আৰু এইটো আপোনাৰ অৰেঞ্জ কালাৰ হয় ফুলটো, এনেকৈ আছে। মেখেলা আৰু ইয়াত ব্লাউজ পিচ আছে। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। টচ কটনৰ হয়। ইয়াৰ এপিচে আছেগৈ আৰু আছে টচৰ এযোৰ আছে, মই আপোনালোকক দেখুৱাই দিওঁ। আৰু এইখন চাদৰখন হয়। চাদৰখন মই দেখুৱাই দিছোঁ আপোনালোকক। চাদৰখন এনেকৈ আহিব ফুলটো, দেখিছে নহয়? এনেকৈ চাদৰখনৰ ভিতৰত এইটো বুটাটো আহিব, এনেকৈ আহিব। আৰু পাৰিখিনি আহিব আপোনাৰ এনেকৈ। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এইযোৰ 2100 হয়। এইযোৰ অলপ ৰেডি তৈয়াৰ কৰাই হৈ আছে। পাৰিখিনি ৰেডি তৈয়াৰ কৰা আছে, ইয়াত দহি কৰা আছে। এইযোৰ আপোনালোকে ল'ব পাৰিব। এইযোৰ পূৰা টচ হয়। এইযোৰ ল'ব পাৰিব। এইখন চাদৰখন হয়। চাদৰখন একদম ৰেডি তৈয়াৰ কৰা হৈ আছে, দেখিছেনে? এনেকৈ দহি কৰা হৈছে। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব। এইযোৰ পূৰা টচৰ হয়, দেখিছেনে? পূৰা টচ, মিহি টচ নহয় আকৌ, এইযোৰ পূৰা টচ মুগা হয় দেই। এইযোৰ এখন মেখেলাখন আহিব। এইযোৰ সম্পূৰ্ণ ৰেডি তৈয়াৰ কৰি থোৱাই আছে, কৈছোঁ নাই? এইযোৰ ধুনীয়াকৈ ৰেডি তৈয়াৰ কৰি আছে। অকল আপোনালোকে ব্লাউজ পূৰা ফিটিং। এইখন মেখেলাখন ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। পূৰা ৰেডি কৰা হৈ আছে এইযোৰ। আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। ব্লাউজ পিচটোৰ চিম্পুলত আছে। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। আনি থোৱা আছিলে যিহেতু। মোৰ এখন টচৰ ৰিহা, যদি আপোনালোকক লাগে মোক কণ্টেক্ট কৰিব। দেখিছেনে? এখন টচৰ ৰিহা হয়। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। ধুনীয়া বহল হয়। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আপোনালোকে। এইখন হৈছে 2000। এখন দেখিছেনে? এইখন 2000 হয় দেই। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। আৰু মোৰ ওচৰত এখন মিক্স টচৰ মেখেলা হয়। এইখন দেখিছেনে? ধুনীয়া বহলা হয়। এইখন ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। 1000। এইখন ল'লে শ্বিপিং ফ্ৰী হ'ব। হেল্ল' এভৰিৱান, এইটো সৰু ছোৱালীৰ ব্লাউজ হয়, দেখিছেনে? 5.5 বছৰীয়া 6 বছৰীয়া ছোৱালী ব্লাউজ হয়তো। কেনেকুৱা লাগিছে ক'ব। সেইটো বেক চাইডটো হয়। বহুত কম সময়ৰ ভিতৰতে এইটো চিলাব পাৰি, দেখিছেনে? অকণমান কাপোৰ কোচ খাইছিলে। ধুনীয়া কালাৰটো ইভাগে গ্ৰীণ কালাৰ হয়। ইয়াৰ লগত এখন মই চাদৰ চিলাইছোঁ। চাদৰ হয় এখন। চাদৰখন মিলাই এখন সৰু ছোৱালী চাদৰ হয়।
বেছি বহল নহয় বাৰু, দেখিছেনে? চাওকচোন এখন মেখেলাখন কেনেকুৱা লাগিছে ক'ব। মেখেলাখন এখন মেখেলাখন, এখন চাদৰ, এইযোৰ কাপোৰযোৰ চাওকচোন কি ধুনীয়া লাগিছে। গ্ৰীণ কালাৰ ব্লাউজটো, চাদৰখন 5-6 বছৰীয়া ছোৱালীৰ কাৰণে এযোৰ। চাওকচোন আজি ইমানেই আছিলে মোৰ কালেকশ্যন, আৰু মই দুযোৰ কাপোৰ চিলোৱা আছিলে আপোনালোকক দেখুৱালোঁ। যদি চাই ভাল লাগিছে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি ইমানেই আছিল মোৰ কালেকশ্যন। বাই বাই।